কি খবৰ আপোনালোকৰ? ভালে খবৰ কিজানি। আজি আপোনালোকক এটা দেখুৱাই বস্তু দেখাইছে। এই চাওকচোন আপুনি, এইখন পথাৰখন চাওক, সেউজীয়া পথাৰ, কি ধুনীয়া লাগে, কি বঢ়িয়াকৈ পথাৰবিলাক চাওক, কেনেকুৱা ধানবিলাক কেনেকৈ ৰুইছে, কি বঢ়িয়া দেখা হৈ আছে। আৰু আপোনালোকে চাব পৰা নাই, এইকেইখন পাহাৰ, এইকেইখন পাহাৰ হ'লেতো মেঘালয় পাহাৰ হয়, এইটো মেঘালয় পাহাৰ। এইবিলাক কি বঢ়িয়া লগা হৈছে চাওক, আপুনি চিনাৰীটো চাই লওক। আচলতে গাইজ কি জানা, সেউজীয়া পৰিৱেশটো বহুত 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 মানে ধুনীয়া, মানে সকলো মানে চাবলৈ তাৰমানে ভাল লাগে সেউজীয়া পৰিৱেশটো। আৰু আমাক অসমখনতো বৰ্তমান সেউজীয়া পৰিৱেশে লাগে, কাৰণ কি জানা, সেউজীয়া পৰিৱেশত মানুহৰ মন মগজু সুস্থতা সকলো মানে ঠিকে থাকে। সেইকাৰণে গাইজ সকলোৱে যাতে সকলো ধৰণৰ জানে মনত জানে সেউজীয়া পৰিৱেশ ভাৱ নিঠুৰ হিচাপে মানে গঢ়ি উঠে।